তেলো দোস্ত গুড মৰ্ণিং। মই আজি ট্ৰেভেলৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ। মই ঘৰত যাই আছিলোঁ, এমাৰ্জেঞ্চিত যাব লগা হৈছে। ট্ৰেইন ল'ব আছিলোঁ, ট্ৰেইন ষ্টেচনৰ জেগাত ট্ৰেইন যদি নাপালোঁ 10 মিনিট কাৰণে ট্ৰেইন ইয়াতে গুচি গ'ল ৰাতিপুৱা। মই আধা দেৰি হৈ গ'ল, সেইকাৰণে আৰু ট্ৰেভেলত যাই আছোঁ। আৰু যোৰহাটৰ পৰা গুৱাহাটীৰ পৰা নগাঁও বাইপাছলৈকে, বাইপাছৰ পৰা আকৌ কোচাই বাছ ধৰিলোঁ আল্ট্ৰা। ইমান যে লাহে লাহে গৈছে নহয় আল্ট্ৰাখন, বা ইমান মানে মোৰ অশান্তি লাগিছে আজি। মানে মই ঘৰত যাই আকৌ ৰিটাৰ্ণ আহিব লাগে না, বহুত লাহে লাহে যাই আছে বাছ। এনেকৈ আৰু যাই আছে আৰু লাহে লাহে চাওক, গাড়ীখন পুৰা খালী কাৰণে ড্ৰাইভাৰে বাছ গাড়ীটো লাহে লাহে যাই আছে আৰু এনেকৈ কৰি কৰি ঘৰত যাই পালোঁ। ঘৰত যাই পাইগৈ অকণমান চাহ পানী খাইকৈ বাছ গুচি গ'লোঁ কনজিউমাৰত। তাতে মই ঘৰত গৈছিলোঁ ফিংগাৰ প্ৰিণ্ট দিবৰ কাৰণে, চাউলৰ ফিংগাৰ প্ৰিণ্ট দিবৰ কাৰণে গ'লোঁ। ইয়াত চাউল লৈ আহিলোঁ, ফিংগাৰ প্ৰিণ্ট দিকে দালি চেনি চাউল লৈ আহিলোঁ। তাৰপৰা আগৰ দিনো ঘৰত চোতালতে মানিমুনি শাক ধুনীয়াকৈ ওলাই আছে, সন্ধিয়াৰ কাৰণে ধুনীয়াকৈ ওলাইছে। ছিঙিলোঁ, নৰসিংহ পাত আৰু ভাতকেৰেলা কেইটা পালোঁ, ছিঙি লৈ আহিলোঁ আৰু এনেকৈ। তাৰপিছতে আকৌ ইফালে মায়ে আৰু কাষৰ বাইদেউজনীয়ে এনেকৈ শাল টানি আছে চোতালতে। তাৰপিছতে ভাত পানী খাই মই ৰেষ্ট কৰিলোঁ, আকৌ ওলাই আহিলোঁ আৰু গুৱাহাটীলৈকে আৰু এয়া ভাত পানী খাই তামোল খাই ৰাস্তাকে ওলাই আহিলোঁ। গাড়ী ৰখি আছোঁ আৰু মানে দৌৰা দৌৰি আৰু মানে যাইকৈ আকৌ আহিব লগা হৈছে। ইমান দৌৰা দৌৰি মানে আজি দিনটো আৰু আকৌ আহিব লাগিব। এনেকৈ গাড়ী আহিলোঁ মই ষ্টেচনলৈকে। এনেকৈ আৰু ৰাস্তাটো ভাল নহয়, ধাক্কা ধাক্কি কৰি এনেকৈ আৰু আহি আছোঁ আৰু গাড়ী ৰটং পটং ধাক্কা ধাক্কি কৰি আৰু ষ্টেচনলৈকে। আৰু চাওঁ ষ্টেচনত আহিগৈ ট্ৰেইনটো ধৰিলোঁ। ইয়াতে আহিগৈ আকৌ 10 মিনিটৰ কাৰণে আকৌ মোৰ ট্ৰেইনটো গুচি গ'ল আৰু আবেলি ট্ৰেইনটো। কি হ'ব আজি মই দিনটোত আৰু আজিকালি অকল 10 মিনিট কাৰণে আৰু আকৌ নেক্সট ট্ৰেইনটো ৰখি আছোঁ মই। নেক্সট ট্ৰেইনটো আকৌ মই 1 ঘণ্টা ৰখিব লাগিব। এবাৰ ষ্টেচনত বহি আছোঁ, নেক্সট ট্ৰেইনটো ৰখি আছোঁ আৰু চাওক প্লেটফৰ্মত বহি আছোঁ আৰু এনেকৈ উঠিকে নেক্সট ট্ৰেইনটো আহি পালে যাই উঠি বহিলোঁ। ট্ৰেইনখন পূৰা খালী, চিট চাওক পূৰা খালী খালী। ইমান মজাকৈ ৰাখিছে আজি, ট্ৰেইনটো পূৰা খালী পাইগৈ, চিট পৰি পাইগৈ ডাইৰেক্ট গুৱাহাটীলৈকে ৰাওনা হৈছে আৰু পূৰা চিংগল চিট বহি দিলোঁ উইণ্ডোৰ কাষতে। উইণ্ডোৰ কাষত ভিউটো, বাহিৰৰ ভিউটো মজা লৈ লৈ এফালে আবেলি হৈছে, গেলিত ডুব যাই আছে। এইফালে বাহিৰৰ পৰা চিট খাই যাই আছোঁ আৰু বাহিৰৰ ভিউটো লৈ আহি আছোঁ আৰু গুৱাহাটী এনেকৈ আৰু অকলে অকলে কৰিবা। আজিৰ দিনটো আৰু দৌৰা দৌৰিকৈ আৰু অকল 10 মিনিট কাৰণে মোৰ ট্ৰেইনটো এৰি গুচি গৈছোঁ। তাক বাহিৰৰ ভিউটো কি ধুনীয়া, এইফালে খেতি পথাৰ দিছে, তাত অলপ অলপ পানী হৈছে পথাৰতে। এনেকৈ আৰু যাই আছোঁ অকলে আৰু চিধা গুৱাহাটীলৈকে আৰু তাৰপিছত খালী এনেকৈ আৰু বহুত কষ্ট হৈছে আৰু দৌৰা দৌৰি কৰি এনেকৈ আহিলোঁ গুৱাহাটীলৈকে। আহিলোঁ ৰুমতে আৰু কিবাকে ঘৰ আহি পালোঁ আৰু ৰুমত অকণমান আজি ৰেষ্ট যদি কৰিলোঁ। মানে আহিকে গাড়ী উঠাত কষ্ট পোৱা নাই, গাড়ীত মানে ৰেষ্ট কৰি আৰু যোনটো এয়া গাড়ী উঠিছিলোঁ গাড়ীটো দিনটোত বা বহুত কষ্ট একদম হৈছে মানে আজি। ঘোঁৰা গাড়ী যোৱা দৰে লাহে লাহে গৈছে। যিটো আহিছোঁ ট্ৰেভেলাৰত সেইটো লাহে ইয়াৰ লাহে পৰা আহিছে ঠেলা গাড়ী সমান। পৰা মই আল্ট্ৰাত গৈছোঁ, আল্ট্ৰাটো একদম নগাঁও আৰু লাহে বাইপাছলৈকে লাহে এইটো আৰু ট্ৰেভেলাৰখনত ইমান যে লাহে লাহে গৈছে গৰু গাড়ী নহয়, ক'ব ন, মোক ঠেলা গাড়ীয়ে মানে ক'ব। আৰু তাৰপাছত বাইপাছত বেটাৰী নামিকে ৰিক্সা, আকৌ অল্টো বেটাৰী ঠেলা গাড়ী গাড়ীটোৱে মানে পাল্টাটোক মানে পূজাইলৈকে পাৰ হৈ যায়। সেইখনটো এনেকৈ যে লাহে আৰু লাহে লাহে চলাইছে তাৰ পৰা গাড়ীটো, টেম্পু গাড়ীবিলাক তাৰমানে পাৰ হৈ গাড়ীটো যায় সেয়ে পুৰা লাহে লাহে বাছটো খালী আছে না, সেইকাৰণে আৰু পেচেঞ্জাৰৰ কাৰণে লাহে লাহে চলাই আহিছে সিহঁতে আৰু। ইমান শ্ল'কৈ গৈছে গাড়ীটো, মানে দিনটো দেখিলে আজি বহুত বহুত কষ্ট পাইছোঁ। পালোঁ, আজি বহুত কষ্ট পালোঁ। ট্ৰেইনটো মানে ভিডিঅ'টো বনালোঁ ট্ৰেইনটো মিছ কৰি সেইকাৰণে মই, ইমান ভালকৈ কষ্ট ভিডিঅ'টো পাইছোঁ। এডিটিং আৰু কৰিব নাজানো, গধূলি ভইচ অভাৰ কৰিব ৰিটাৰ্ণ নাজানো, আহোঁতেও ভালকৈ থাম্বনেইল লগাব নাজানো। বাছ আপোনালোকে মোক ৰাতিপুৱা ছাপোৰ্ট গধূলি কৰিব আহিম এনেকৈ, আৰু এই গধূলি আহোঁতে তেনেকৈ আকৌ মই আগুৱাই যাব বোজাইতে পাৰিম 10 ভিডিঅ'টো। মিনিটৰ কাৰণে আকৌ ছাপোৰ্ট কৰি থাকিব ট্ৰেইনটো আপোনালোকে মিছ আৰু গ'ল। এনেকৈ তাত আকৌ 1 ঘণ্টা বস্তু ৰখি লুক কৰি গ'ল। নিজৰ ভাই 5টা বন্ধু বজাত হিচাপত যিখন ছাপোৰ্ট ট্ৰেইন কৰিব আহিছে সেইখন আৰু ট্ৰেইন ভালকৈ আহিকে মই ভিডিঅ' ডাইৰেক্ট বনাব গুৱাহাটী। নাজানো আৰু বাছ। এইখন ট্ৰেইন আহিয়ে আজিৰ দিনটো ডাইৰেক্ট মই পাইছোঁ আৰু বহুত কিবাকৈ কষ্ট ঘৰ। হৈছে। আজিৰ দিনৰ মানে কষ্ট পোৱা নাই আৰু মানে অকণমান ইমাৰ্জেঞ্চি কামত আৰাম যাব লগা কৰিকে হৈছে মই না, আৰু ভাত পানী খাই আকৌ ডিউটি একদম যাব লাগিব মানে আৰু দিনা ডিউটি আচৰিত আৰু পাইছোঁ আৰু আজি জীৱনত মানে এনেকৈ কষ্ট পোৱা নাই আৰু গাড়ী উঠি। উপায় নাই আৰু তো দিনটো আৰু বহুত দৌৰা দৌৰিকৈ গ'লোঁ আৰু কিবাকৈ অকলে আহি আৰু পালোঁ আৰু কষ্ট মষ্ট হ'লোঁ। তো ফিংগাৰ প্ৰিণ্ট আজিকালি দিবৰ কাৰণে যাব লগা হ'ল আৰু হয় আমাৰ এতিয়া সহযোগ কৰিব চাউলটোৰ আপোনালোকে আৰু ফিংগাৰ প্ৰিণ্ট দিব লাগে, যে চাউল জানে দিব। আৰু নতুনকৈ ফিংগাৰ ট্ৰিপ প্ৰিণ্ট, নাজানো মোৰ ফিংগাৰ প্ৰিণ্টটো দিব গ'লোঁ। মই মানে 2 মাহ ফিংগাৰ নাজানো, প্ৰিণ্ট দিয়া নাছিল না, ভালকৈ সেইকাৰণে লগাব নাজানো মই দিব আৰু গ'লোঁ বহি আৰু ভিডিঅ' আমাৰ ভইচ চইচ নগ'লেও বনাব হ'ব। নাজানো আৰু আমাৰ মানুহজনী ইয়াৰে যাব, বাই বাই মই সহযোগ আহিলোঁ আৰু কৰিবি আৰু এইখিনিয়ে ভিডিঅ'টো। বাই বাই।